3, 2, 1. ভন্টি ভন্টি কলৈ গলি অথনিৰ পৰা দেখা নাই যে কি হ'ল বাইদেউ শুনচোন দেউতাই অথনিৰ পৰা বাৰীত কাম লাগি আছে তই মাতি দে গৈ যা মোৰ ভাত পানী ৰান্ধি হৈ গ'ল ভোক লাগিব পাই দেউতাৰ হ'ব দে মই মাতি দিওঁগৈ তই ভাত বাহ গৈ যা ময়ো খাম আকৌ গোটেইকেইটা লগতে খাওঁ কাম কৰিব লাগিব বুজিছ বাৰীত দেউতাৰ লগত লাগি দিব লাগিব যা তই বাহ গৈ মই মাতি দিওঁগৈ দেউতাক শুনচোন বাৰীৰ পৰা কেঁচা জলকীয়া কেইটামান ছিঙি লৈ আহিবি ঘৰত নাই জলকীয়া হ'ব দে আনিম দেউতাই অথনিৰ পৰা বাৰীতে কাম লাগি আছে ভোকেই লাগিব পায় পলমেই হৈছে বাহু গৈ সোনকালে দেউতা হ'ব দিয়া আৰু ইমানকে কাম কৰি থাকিব নালাগে বলা 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 তোমাৰ ভোকে লাগিব পায় বাই ভাত আহিছে আহা বুজিছ সৰুমা নকৰিলে জানো খাবলৈ পাবি এতিয়া ঘৰত এই শাক পাচলি কৰি থকাৰ কাৰণেহে কিনা শাক পাচলি নাখালেও হৈছে বন্ধু ইমান হ'ল নুইয়াই দিছো তাকে বল বল তই বল মই গৈছো বাৰু আহা দেউতা তুমি আহোঁতে ভোট জলকীয়া এটা লৈ আহিবাচোন মানে ভিতৰত জলকীয়া নাই বোলে মই কিন্তু নিচিঙো দেই কালি যিখনহে ভোট জলকীয়া কাটিলোঁ আচাৰ লৈ গোটেই মুখখন পৰি থাকিলে মোৰ ভয় লগা হ'ল আৰু দেই মই কিন্তু জলকীয়া নুচো দেই হ'লে তুমি লৈ আহিবা হ'ব দে বাৰু তই ছিঙিব নালাগে মই লৈ যাম আৰু বুজিছ সৰুমা ভোট জলকীয়াখন ইমান লাগিছে তাকে তিনিআলি মূৰত হৰেণৰ দোকানত দি আহিম বুলি ভাবিছো পইচা কেইটকামান পাম যেনে হ'লেও আমাৰ নিচিনা মানুহৰ কাৰণে সেই ভোট জলকীয়াকেইটা দি তাকে আলু 2 কেজি 3 কেজি আহিলেও হ'ব বুজিছ সেইটোকে কৰিব লাগিব মই ছিঙিব লাগিব তই যদি জলকীয়া ছিঙিবলৈ ভয় কৰিছ তই নালাগে দে মই তোকে কম বুলি ভাবিছিলো হ'ব দিয়া আহা সোনকালে যাওঁ সোনকালে ভাত খাই কামলৈও যাব লাগিব নহয় আকৌ জলকীয়া ছিঙিবলৈ আছেই তিনিআলি মূৰত দি যাব লাগিব নহ'লে দাইলো শেষ হৈছেগৈ আলুও শেষ হৈছেগৈ নহ'লে আকৌ আনিবলৈ হাতত পইচাও নাই নহয় তেনেদৰে মিলাব লাগিব আৰু জলকীয়া দি যি কেইটকা পইচা পাওঁ তাকে আলু দাইলকে আনিব লাগিব সৰুমাজনীৰ ফৰ্ম ফিল-আপো পাইছেহি তাকে আজি কামলৈ নগ'লে নহ'ব নহ'লে টকা পইচানো কেনেদৰে যোৱা মাৰিম ডাঙৰ আইকটো পঢ়াব নোৱাৰিলোৱে টকা পইচাৰ দুখত এতিয়া সৰু মাকে মই ভাল মানুহ কৰিব লাগিব তাই পঢ়া শুনাটো ভাল যেনে তেনে আগবঢ়াই দিবই লাগিব মই বাপেকটো জীয়াই আছো যেতিয়া মই দুইজনী ছোৱালীকে নপঢ়োৱাকে থ'ব নোৱাৰো নহয় ডাঙৰ মাজনীও পঢ়াত ভালেই আছিল তথাপিও তাই মোৰ দুখ দেখি নপঢ়ো বুলি ক'লে ডাঙৰাই মোনাখন লৈ আহ আকৌ দেৰি হৈছে নহয় মোৰ তাতে জলকীয়া কেইটাও ভৰোৱা আছে উলিয়াই লৈ আহ দেউতা আনিছো ৰবা ডাঙৰাই সৰুৱাই কেতিয়াকৈ তাই ফৰ্ম ফিল আপ কৰাৰ ডেট আছে বুলি কৈছে দেউতা ভন্টিয়ে এইটো সপ্তাহতে তাই ফৰ্ম ফিল আপ হোৱাৰ কথা আছে তাকেহে ডেটটো কেতিয়াকৈ আছে ফিক্স হোৱা নাই তেনে এইকেইদিন কাম কৰি মই পইচাটো যোগাৰ কৰিব পাৰিম দে দেউতা তোমাৰ বহুত কষ্ট হৈছে ন কিনো কষ্ট জীৱনত এইখিনি কষ্ট নকৰিলে হ'ব নেকি মাৰেতো সৰুতে এৰি থৈ গ'ল তহঁতক মই জীয়াই আছো যেতিয়া তহঁতক কষ্ট পাবলৈ নিদিওঁ নহয় মইতো তোক পঢ়াবলৈ নোৱাৰিলোৱেই সৰু মাকে পঢ়াব লাগিব বুজিছ ডাঙৰ মা তাইকে ভাল মানুহ কৰিব লাগিব মই জীয়াই আছো নহয় কষ্ট কৰিবই লাগিব ডাঙৰ মা তোক যে মই পঢ়াব নোৱাৰিলো সেইটো কথাও মোৰ দুখ লাগে দেউতা ভন্টিক পঢ়াইছা নহয় হ'ব ভন্টিৰ লগতে আমাৰ সপোনবিলাক আছে তাই ভাল মানুহ হওক তাই ঘৰখনলৈ পোহৰ কঢ়িয়াই আনক তথাপিও বেয়া লাগে তোকো যে মই ঘৰতে থৈ দিছো হ'ব দে মই গৈ থাকো ইফালে আকৌ কামলৈ দেৰি হ'ব নহয় জলকীয়াখিনিও দি যাব লাগিব নহয় তিনিআলিত দেউতা তুমি জলকীয়াখিনি আকৌ নলওঁ বুলি ক'লে তুমি ঘৰলৈ লৈ আহিবা তুমি আকৌ বেলেগ কাৰোবাক এনেই মিছাতে ফ্ৰীকে দি নাহিবা বুজিছা মানে মই ঘৰতে জলকীয়া আচাৰ প্ৰস্তুত কৰি মই দোকানত দিলে ভাল হ'ব তেতিয়া মানুহে নিব সেনেদৰে যদি নলওঁ বুলি কয় তুমি কিন্তু লৈ আহিবা কাকো দি নাহিবা দেউতা হ'ব বাৰু দে মই এতিয়া যাওঁ সোনকালে আহিবা দেউতা হ'ব দে মাজনী দেউতাক মই সকাহ দিব লাগিব তেওঁ লোকৰ ঘৰত কাম কৰি কিমান আৰু ভন্টিক পঢ়াৰ যোগান ধৰিব মই ঘৰত এতিয়া আচাৰ বনাব লাগিব আচাৰ বনাই দোকানত দিব লাগিব যেনে হ'লেও মাহেকত হ'লেও নহ'লেও সপ্তাহত 300-400 টকা ওলাই থাকিলেও বহুত
তেল নিমখৰ খৰচখিনিকে মই উলিয়ালে দেউতা অলপ সকাহ পাব, তাকেই কৰিব লাগিব। ঘৰতে এতিয়া আমলখি বগৰী আছে, তেনেকৈ চলাব লাগিব আৰু ঘৰখন। দেউতাই মোৰ কাৰণে ইমান কষ্ট কৰিছে, মই পঢ়া শুনা বাদেই দিওঁ নেকি? নাই, মই নপঢ়োঁ আৰু। কিমান কষ্ট কৰিব মোৰ কাৰণে। দেউতাই মোৰ কাৰণে ইমান কষ্ট কৰিছে, আনৰ ঘৰত দিন ৰাতি কষ্ট কৰিছেগৈ। কিমান কষ্ট কৰিব আৰু পঢ়াৰ পৰা। সঁচাকৈ দেউতা একেবাৰে জুৰুলা হৈ গৈছে। কিমান টকা দিব মোৰ এডমিশ্যন, মোৰ কাপোৰ কানি খৰচ, মোৰ কিতাপ পত্ৰ খৰচ। মই আৰু দেউতাক কষ্ট দিব নোৱাৰোঁ। নাই, মই আৰু নপঢ়োঁ। দেউতাও এতিয়া বুকু বিষ এটা আছে, আকৌ আনৰ ঘৰত কোৰ মাৰিবগৈ, দা মাৰিবগৈ, বেছিকৈহে বিষটো লাগিব। নাই, এনেবোৰ কাম কৰিবলৈ মই দিব নোৱাৰোঁ। ভণ্টি, ঐ শুনিছনে? বা মাতিছ? তই কি চিন্তা কৰি আছ কচোন? তোৰ মানে আমি ফৰ্ম ফিল আপৰ কাৰণে পইচা যোগাৰ কৰিব নোৱাৰিম বুলি ভাবিছ নেকি? সেইবিলাক কথা ভাবি আছ তই? দুখ কৰি নাথাকিবি। কিয়নো মিছাতে এইবিলাক কথা চিন্তা কৰি আছ হা? বা মই নপঢ়োঁ আৰু। ঐ, তই তেনেকুৱা কথা ক'লে হ'ব নেকি হা? তই যদি এনেকুৱা ক আৰু কি হ'ব? দেউতাই মনত বহুত কষ্ট পাব। কিমান কষ্ট কৰি দেউতাই তোক পঢ়াইছে। মইতো নপঢ়িলোৱেই হা? মইতো তোৰ পঢ়াৰ কাৰণে মই তোক আগবঢ়াই দিছোঁ। ময়ো কষ্ট কৰিম তোৰ কাৰণে। তই আৰু এনেদৰে এইবিলাক কথা ভাবি থাকিলে হ'বনে হা? ময়ো কিবা এটা কৰিম। তোক মুঠতে আমি ভাল মানুহ বনামেই। আৰু মোৰ সপোনবিলাক তোৰ লগতে আছে, দেউতাৰ সপোনবিলাক তোৰ লগতে আছে হা? তই পূৰণ কৰিব লাগিব। মায়েতো আমাক সৰুতে এৰি থৈ গ'ল। তই কিন্তু আমাৰ এই সপোনবিলাক পূৰণ নকৰিবি নেকি? তই নপঢ়ো বুলি ক'লে নহ'ব নহয়। দেউতাৰ মনত এইটো দুখ আছে, মই যে নপঢ়িলোঁ, মোক যে দেউতাই পঢ়াব নোৱাৰিলে বুলি। সেইটো কথা লৈও দেউতাই দুখ কৰে। তই যদি এতিয়া নপঢ়োঁ বুলি কওঁ, দেউতা আৰু কষ্ট পাব হা? ভণ্টি, তই পঢ়িব লাগিব। ময়ো সৰু সুৰাকৈ কিবা এটা কৰিম নহয়। তই কিয় চিন্তা কৰিছ? তোক আমি পঢ়াৰ যোগান ধৰিম। নহয়ও বা, দেউতাৰ কষ্টবিলাক দেখিলে মোৰ বৰ দুখ লাগে। তই জাননে হা? আনৰ ঘৰত এনেদৰে কোৰ মৰাগৈ, দা কোঠালৈ কাম কৰেগৈ ৰ'দে বৰষুণে হা? একমাত্ৰ মোৰ পঢ়াবৰ কাৰণে মোক টকা লাগে কাৰণে দেউতাই ইমান কষ্ট কৰেগৈ। নহ'লেতো ইমান কষ্ট কৰিব নালাগিলেহেঁতেন। ঘৰৰে হাঁহ কুকুৰা এইবিলাক বেছিয়ে দেখোন আমি চলিব পাৰিলোহেঁতেন হা? কিন্তু মোৰ কাৰণেহে ইমান কষ্ট কৰিছেগৈ। মই ভাবিছোঁ তাকে, দেউতাৰ বুকু বিষ এটাও আছে। মোৰ কাৰণে কষ্ট কৰি দেউতাই বেমাৰী হ'ব নালাগে বা। সেয়েহে ভাবিছোঁ মই নপঢ়োঁ আৰু দে। মই আৰু বিকমটো সম্পূৰ্ণ নকৰোঁগৈ আৰু। তই মুঠতে এইবিলাক চিন্তা মই কৈছোঁ নহয়, আমি আছোঁ, দেউতা আৰু মই আছোঁ। তই কিহৰ চিন্তা? তই মুঠতে পঢ়াত মন দে। তই ভাল মানুহ হ। এই কষ্টবিলাক তই আঁতৰাব লাগিব হা? কিবা এটা খাই লওঁ আকৌ এতিয়া বাৰীত লাগোগৈ এইবিলাক কথা চিন্তা কৰি নাথাকিবি। দেউতাই পইচা যোগান ধৰিব পাৰোঁ। আৰু শুন আকৌ, ময়ো ভাবিছোঁ ঘৰতে আচাৰ বনাম। আৰু আচাৰবিলাক প্ৰস্তুত কৰি মই দোকানত দিমগৈ আকৌ, বিক্ৰী হ'ব নহয়। আজিকালি মানুহে কিনা আচাৰ খাই বুজিছ। আগতে বিক্ৰী নহৈছিলে, আজিকালি একদম ধুনীয়াকৈ এইবিলাক বস্তু বিক্ৰী হয়। বা, মোৰ এগৰাকী ভৱিষ্যতে ইঞ্জিনিয়াৰ সপোন আছে মই এইবিলাক পূৰণ কৰিব পাৰিম জানো? টকা পইচা বহুত লাগিব পঢ়িবলৈ। মই তাকে ভাবিছোঁ মই নপঢ়োঁ আৰু দে। তহঁতৰ বহুত কষ্ট হ'ব মোক পঢ়াবলৈ। ঐ পাগলী, মোৰ কিন্তু খং উঠি গৈছে দেই। তই কিন্তু নপঢ়োঁ বুলি কৈ নাথাকিবি। এইবিলাক কথা বাদ দে। তই উঠিয়া, তই বিচনাৰ পৰা উঠিয়া আৰু মোক এইবিলাক কথা কৈ নাথাকিবি। তই মুঠতে পঢ়াত মন দে। আমি কষ্ট কৰি হ'লেও তোক পঢ়াম। কৈছোঁ নহয়, দেউতা আৰু মই আছোঁ নহয়। তই চিন্তা নকৰিবি। মুঠতে তই নিজৰ কামত আগবাঢ়ি যা, ভালদৰে পঢ়। তই নিজৰ সপোনবিলাক পূৰণ কৰ। এইবিলাক কথা চিন্তা কৰি নাথাকিবি। তই বিচনাৰ পৰা উঠিয়া কিবা এটা খাই লওঁ বাৰীলৈ যাওঁ দুইজনী। বা, তোক আৰু দেউতাক মই কষ্ট দিবলৈ মন নাই আজিকালি টকা পইচা নহ'লে পঢ়াটো বৰ কষ্ট হৈ গৈছে ৰুম এটাত থাকিবলৈ কিচোন মাহে হ'লেও পইচা 5,000-6,000 টকা লাগে। খোৱা বোৱাটো কথা নকওঁৱেই। ঘৰখন টনকিয়াল হ'লেহে পঢ়িবলৈতো অলপ হ'লেও মন মেলিব পাৰিম। কিন্তু ঘৰৰ আৰ্থিক অৱস্থা ইমান বেয়া। সেয়েহে ভাবিছোঁ যি পঢ়িলোঁ যি নপঢ়িলোঁ আৰু কিবা এটা কামত সোমাই থাকোঁ বুলি। দেউতাকো কষ্ট দিবলৈ মোৰ মন নাই। দেউতাটো বেমাৰী যে, সেয়েহে হয়, চৰকাৰে বাৰু টকা পইচা দিয়ে।
পঢ়া শুনা চোকা ল'ৰা ছোৱালী, কিন্তু দিলেই নহ'ব। নিজৰ হাততো কেইটকামান ঘৰৰ পৰা পঠিয়াব পৰা সামৰ্থ্যটো লাগিব। কিন্তু ঘৰখনৰ অৱস্থা ইমান বেয়া, বেমাৰী দেউতাটোক মই আনৰ ঘৰত কাম কৰাই মই টকা পইচা ল'বলৈ, মোৰ মানে টকা পইচা খুজিবলৈকে মোৰ দুখ লাগিব। সেয়েহে ভাবিছোঁ দেউতাক কামলৈ যাবলৈ নিদিওঁ। ভণ্টি, উঠি আহিবিনে তই? নে চিন্তাই কৰি থাকিবি? গৈছোঁ দে, চিন্তা নাই কৰা। বৰ গৰম, পানী এগিলাচ খাবলৈহে মন গৈছে। একেবাৰে ডিঙিটো শুকাই গৈছে। ঐ, এইখন নতুনকৈ দা এখন কিনি আনিছোঁ টাউনৰ পৰা। কাম কৰগৈ যা। ৰ'দ দিছে বুলি বহি থাকিবলৈ নাপাওঁ। মিছাতে এনেই ওপৰতে টকা পইচা নাপাওঁ। যা, এখন দা আনি দিছোঁ, একেবাৰে চোকা। গছৰ ডাল কেইটামান দলিবলৈ আছে, আৰু বতাহত গছ এজোপা ভঙা আছে, সেই গছজোপা একেবাৰে চিজিল লগাগৈ যা। সকলোবিলাক ঠাল ঠেঙুলিবিলাক কাটি থবি। তুমি দাখন আনিছা আজি? হ'ব দিয়া, মই কামত লাগোগৈ। পিছে মই পানী এটোপা খাওঁ বুলিহে ঘৰৰ ফালে আহিছিলোঁ। তুমি মোলৈ পানী এগিলাচ লৈ আহিবাচোন। তই কি ভিতৰৰ একেবাৰে ঠাণ্ডা ঠাণ্ডা পানী খাবলৈ আহিছ নেকি? তোক ভিতৰৰ পৰা পানী দিম। যা, বাহিৰত টিউবৱেল এটা আছে নহয়, সেই টিউবৱেলটো মাৰি খাগৈ যা। হ'ব দিয়া ৰাজা, মই তেনে পাছফালৰ টিউবৱেলটোৰ পৰাই পানী মাৰি খাওঁগৈ। মানে টিউবৱেলটোৰ পানী আইৰণ থকা কাৰণেহে। তোৰ যদি ইমান ফেচিলিটি লাগে নহয়, তোৰ সৰু জীয়েৰক কিন্তু মোলৈ দিবি নেকি? তেতিয়া সকলোবিলাকে সুবিধা পাবি। আৰু তোৰ জীয়েৰক কেনেকুৱা সুখত ৰাখিম আৰু। এইখন ঘৰত কাম কৰি থাকিব নালাগে, তই কাম কৰিবলৈ আহিব নালাগে, তই একেবাৰে ৰজাৰটো থাকিব পাৰিবি। মাথো তোৰ জীয়েৰক মোলৈ দিম বুলি ক। তোমাৰ দৰে ল'ৰা এটালৈ দি মই মোৰ বিপদ চপাবলৈ নাই। তোমাক মোৰ ছোৱালী লাগে। আগে নিজৰ ব্যৱহাৰবিলাক ভাল কৰিবা, আগে এজন সৎ মানুহ হোৱা। চাই ল'ম তোক, মই তোক চাই ল'ম। টকা পইচা আছে বুলি এনেদৰে মানুহক ব্যৱহাৰ কৰিব পাৰে সি। মোৰ ছোৱালীক এনেদৰে ভাবিব পাৰে। মই তাক আৰু এদিন কওকচোন, মই সোধাই নেৰিম। সিমানবিলাক কথা শুনি মই কাম নকৰিলোৱেহেঁতেন, কিন্তু মাথো আজি দিনটো কাম কৰোঁ। পইচাটো কাইলৈ পইচাটো লৈ আৰু এইখন ঘৰলৈ মই কাম কৰিবলৈ নাহোঁ। এনেকুৱা ল'ৰাৰ ব্যৱহাৰ, মোৰ কিবা মান সন্মান নাই? মোক ছোৱালী এনেদৰে কৈ থাকিব মোৰ ছোৱালীৰ বিষয়ে? মই আৰু সহ্য কৰি নাথাকিম। মাথো মাজনীলৈ পইচা কেইটকা যোগাৰ কৰি লওঁ, আৰু এইখন ঘৰৰ মানুহলৈ মই এইখন ঘৰত আৰু কাম কৰিবলৈ নাহোঁ। কোনো ব্যৱহাৰ ভাল নহয় না। মই যে মানুহ এজনে কাম কৰি আছোঁ, পানী এটোপা যাচিব লাগে, সেইবিলাক খবৰ নাই। ডাঙৰ মা, সৰু মাজনীৰ কাৰণে পইচা যোগাৰ হৈছে, তই চিন্তা কৰি নাথাকিবি। আৰু তাইকো কবি মই যে পইচাটো দিম বুলি। তাইক ফৰ্ম ফিল-আপটো কৰি ল'বলৈ কবি সোনকালে। টকা পইচাৰ কথা চিন্তা কৰিবলৈ নকবি। কাইলৈ মই পইচাটো লৈ আহিম বাৰু। দেউতা, তোমাৰ টকা পইচাৰ কাৰণে বহুত কষ্ট হৈছে। ভাবিছোঁ ময়ো যদু খুৰা ঘৰৰ খুৰীয়ে মোক দিনত মানে সৰু সুৰা কামবিলাক কৰিব পাৰোঁ নেকি, মোক তেওঁলোকৰ ঘৰত কাম কৰিবলৈ মাতিছিল। মই যাওঁ নেকি দেউতা? টকা পইচা কেইটকামান ওলালেও অলপ হ'লেও সকাহ পাবা তুমি। ভণ্টিৰ কাৰণে টকা পইচা বহুত দৰকাৰ হ'ব, সেয়েহে তাতে কাম কৰি থাকিলে মাহেকে কিবা এটা টকা পইচা ওলাই থাকিব। যেনে হ'লেও ঘৰৰ তেল নিমখকেইটাকে আহি থাকিব। তেল নিমখৰ কাৰণে খৰচটো ওলালেও মই ভাবিছোঁ তেওঁলোকৰ ঘৰত আগবেলা সময়ত কামখিনি কৰিবলৈ যাওঁ নেকি। ডাঙৰ মা, মই জীয়াই থকালৈকে মই মোৰ ছোৱালী দুজনীক আনৰ ঘৰত কাম কৰিবলৈ কেতিয়াও পঠাব নোৱাৰো ডাঙৰ মা। তই ঘৰতে থাকিবি, ঘৰতে যি কৰ কৰিবি। আনৰ ঘৰত তই কাম কৰি টকা পইচা যোগাৰ কৰিব নালাগে। সৰু মাক মই পঢ়াম নহয়, তই চিন্তা কৰিব নালাগে দে। ঘৰতে যি কৰ কৰিবি, কিন্তু আনৰ ঘৰত তই কাম কৰিব নোৱাৰ। মাৰক মই কথা দিছিলোঁ মৃত্যুৰ আগে মই যে ছোৱালী দুজনীক কষ্ট কেতিয়াও নিদিওঁ, মই সেয়া ৰাখিব লাগিব। তহঁতক মই কষ্ট দিব নোৱাৰো, তোক মই আনৰ ঘৰত কাম কৰিবলৈ পঠাব নোৱাৰো। দেউতা, তোমাৰ কষ্ট দেখিছোঁ কাৰণেহে মই ভাবিছোঁ কাম কৰিম বুলি। হয় বাৰু, তুমি আমাৰ দুখ চাই থাকিব নোৱাৰা, কিন্তু ডাঙৰ মা, তই মুঠতে আনৰ ঘৰত কাম কৰিবলৈ যাম বুলি এইবিলাক কথা দ্বিতীয়বাৰ নুলিয়াবি। মই কৈ দিছোঁ, বাপেৰটো জীয়াই আছোঁ নহয়, মৰা নাই নহয়। মই আনৰ ঘৰত কাম কৰা কথা নকবি। সৰু মাক মই পঢ়াম, তাইক মই ভাল মানুহ বনামেই। দেউতা, তোমাৰ কষ্টবিলাক মই দেখিছোঁ কাৰণেহে ভাবিছোঁ। বাইদেউ, মই কলেজলৈ ওলালোঁ। দেউতা পইচা নিবলৈ গৈছেনে?
ভণ্টি দেউতা গৈছে মালিকৰ ঘৰৰ আকৌ মানুহে আজি দিম বুলিহে ক'লে নহ'লেতো ইমান সময়তো ৰ'ব নালাগিলেইহেঁতেন বা আৰু মই কষ্ট নিদিওঁ আৰু এইটো লাষ্ট মোৰ ফৰ্ম ফিল আপ যেনে তেনে কৰি দেউতাই ইমানখিনি পঢ়ালে আৰু ভণ্টি তোৰ আৰু পঢ়িবলৈ বাকী আছেই ইঞ্জিনিয়াৰ তই নপঢ়িবি নেকি তোৰচোন সপোনটো ইঞ্জিনিয়াৰ হোৱা তোক আৰু আগবঢ়াই দিবলৈ আছে মই আছোঁ দেউতা আছোঁ তই এতিয়াই সামৰিম বুলি ক'লে নহ'ব নহয় বজাৰলৈ সোনকালে গ'লেহে আকৌ শাক পাচলিখিনি বেচিব পাৰিম দেৰিকৈ গ'লে মানুহ উভতিয়ে যাব মোৰ শাক পাচলি হৈয়ে থাকিব বজাৰলৈ যাওঁ মানে ঘৰৰে শাক পাচলি কেইটামান হৈছে তাকে বজাৰত বেচোগৈ আকৌ হাই নহয় আজি বজাৰত মানুহ হৈছে নাই আপুনি বজাৰৰ ফালৰ পৰা আহিছে নেকি বাৰু তই দেখোন দেউতাৰ হাততো দি যাব পাৰিলি হয় জীয়ৰী ছোৱালীজনী তই গাভৰু ছোৱালীজনী তই বজাৰলৈ মোনাখন লৈ গৈছ তোৰ লাজ লগা নাইনে বাৰু এনেদৰে বজাৰত বহিবিগৈ বাদ দে তই বজাৰলৈ যাব নালাগে যা দেউতাৰাকে পঠিয়াই দৈগৈ কি দেউতাৰা কিবা আহিব নোৱাৰে কিবা বেমাৰ আজাৰ হৈছে নি আকৌ খুৰাদেউ মই কি ছোৱালী হ'লো বুলি বজাৰলৈ যাব নোৱাৰিম বুলি কিবা কথা আছে নেকি হা পৃথিৱীত অকল কি ময়ে আছোঁ নেকি যে বজাৰলৈ অকল ময়ে প্ৰথম গৈছোঁ তেনে কোনো কথা নাই খুৰাদেউ আপোনালোকৰ এইবিলাক ধাৰণা এৰক মই কি ছোৱালী হ'লোঁ বুলি বজাৰলৈ নাযাম মই কি অকল ঘৰতে থাকিম নেকি কি যে কথা কয় আৰু কিমান মহিলাই দোকান দি নিজে কৰ্ম কৰি খাই আছে বজাৰ হাট কৰি আপুনি কিন্তু মোক এনেদৰে ক'বলৈ আহিছে গাভৰু বুলি কোনো কথা নাই সকলো মানুহে কাম কৰাৰ অধিকাৰ আছে তই আকৌ নগ'লে নহ'ব নহয় কাৰণ তোৰ ভনীয়েৰক বোলে আকৌ ক'ৰবা চহৰত পঢ়াইছ কিবা ইঞ্জিনিয়াৰ পঢ়াইছ বোলে পইচা পাতি দিব লাগে যে সেয়েহে তইতো নগ'লে নহ'ব বাপেৰেতো বেমাৰী তথাপিও বাপেৰে আনৰ ঘৰত কাম কৰি আছে যা তই নগ'লে নহ'ব ভনীয়েৰক আকৌ পইচা দিব লাগিব নহয় হ'ব দিয়ক খুৰাদেউ মোৰ ভণ্টি কথা তেনেদৰে নকলেও হ'ব ভণ্টিক কেনেদৰে পঢ়াব লাগে কেনেদৰে আগবঢ়াই দিব লাগে দেউতা আৰু মই আছোঁ নহয় আপুনি ইমান চিন্তা নকৰিলেও হ'ব বৰ বজাৰ কৰি ভনীয়েকক পঢ়াব এনে পঢ়াব পাৰিব চাম নহয় ভনীয়েকে কিমান সহায় কৰে পিছত ৰাতিপুৱাই মূৰটো গৰম কৰি দিয়া নহয় চব মানুহে এইটো সপ্তাহত আকৌ ভণ্টিলৈ পইচাও পঠাব লাগিব নহয় শাক পাচলিখিনি গোটেইখিনি বেছি আহিব লাগিব যিমানেই দেৰি নহওক লাগিলে ডাঙৰ মা সৰু মালৈ পইচা পঠাব লাগিব নহয় কাইলৈ কিমান কি যোগাৰ হলো ময়ো এইকেইদিন কামলৈ যাব পৰা নাই বেমাৰী মানুহটো তই কেনেদৰে যোগাৰ কৰিছ জানো আই দেউতা ভাত খোৱাচোন পইচাৰ কথা চিন্তা কৰি থাকিব নালাগে মই সকলোবিলাক যোগাৰ কৰি থৈছোঁ তুমি ভাতকেইটা ভালদৰে খোৱা ভণ্টিৰ কথালৈ ইমান চিন্তা কৰি নাথাকিবা তাই পঢ়িছে ভালদৰে টকা পইচা আমি যোগান ধৰিছোঁ নহয় তাইক মই কাইলৈ তাইৰ হাতত পইচা পাবগৈ মই ৰীতিহঁতৰ দোকানলৈ যাম তাক মই অনলাইনত পইচাটো পঠাই দিবলৈ ক'ম তুমি চিন্তা নকৰিবা অনলাইনত মই দি পঠাম বাৰু তাই পাই যাব তুমি ভাতকেইটা খোৱা মই কষ্টই মস্ত ইমানখিনি পোৱালোহি তাইৰো বেছি দিন নাই তাকেহে ছোৱালীজনীয়ে সোনকালে কিবা এটা কৰিব পাৰিলেহে মই শান্তি পাম বেচেৰীজনীয়ে কষ্টও কৰিছে আৰু আমিও তাইক সেইমতে আগবঢ়াই দিছোঁ বাৰু তাই মুঠতে ভালদৰে কিবা এটা কাম কৰিব পাৰিলেই হ'ল আৰু চাকৰি বাকৰি এটা পালেই শান্তি পাম মই দেউতা ভণ্টিয়ে যে কৈছে তাই ইঞ্জিনিয়াৰ হোৱা সপোন তাই চাবা তাই সেই সপোনটো ফলিয়াবই তাই কিমান কষ্ট কৰিছে তাই চাবা এগৰাকী ভাল ইঞ্জিনিয়াৰ বিষয়া হ'ব তুমি চিন্তা নকৰিবা তুমি মুঠতে ভাত পানী খোৱা আৰু তুমি এইবিলাক টকা পইচা লৈ ইমান চিন্তা কৰি নাথাকিবা মই ডাঙৰ ছোৱালীজনী আছোঁ নহয় তোমাৰ ডাঙৰ ল'ৰা বুলিয়ে ভাবিলোঁ আৰু তুমি ইমান চিন্তা কৰি নাথাকিবা দেউতা ভাত খোৱা ডাঙৰ মা তোকতো মই পঢ়াব নোৱাৰিলোৱেই সৰু মাকে লৈ সপোন দেখিছোঁ আৰু মুঠতে তাই এইবিলাক পূৰণ কৰিলেই হ'ল আৰু মোকনো কি লাগে তহঁত দুজনী সুখ দেখিলেই মই আৰু শান্তি দেউতা তুমি ইমান চিন্তা নকৰিবা বুলি কৈছোঁ নহয় মই আছোঁ নহয় ভণ্টি ভাল মানুহ হ'ব ভণ্টিয়ে ঘৰখনলৈ চকু মেলি চাব তুমি ইমান চিন্তা কৰা তাই বাহিৰত আছে বুলি আৰু কি বাহিৰত থকা মানুহ কি ভাল মানুহ নহয় নেকি হা তুমি এইবিলাক কথা ইমান চিন্তা কৰা যে ভণ্টি ভালদৰে পঢ়ি শুনি এজন ভাল মানুহ হ'ব তুমি এইবিলাক কথা চিন্তা কৰি নাথাকিবা আৰু মই আছোঁ নহয় মই আছোঁ যেতিয়া একো নহয়
চাবা এই ঘৰখনত সুখ নামি আহিবই আৰু তোমাকতো কেতিয়াও কষ্ট পাবলৈ নিদো মই ডাঙৰ মা ঘনকাই আহিছিল তাকে মই কামলৈ যাম বুলি ভাবিছো কাইলৈ মোৰ ইমান বুকু চুকু বিষ নাই হোৱা এতিয়া কালিহে বিষটো হৈছিল আৰু এইকেইদিন এতিয়া মই ভাল পাইছো তাকে মই কামলৈ যাওঁ নেকি কাইলৈ দেউতা মই এতিয়া ডাঙৰ হৈছো মই এতিয়া ঘৰ ধৰিব পৰা হলো নহয় ইমান চিন্তা কৰিব নালাগে তুমি বেমাৰী মানুহটো যাব নোৱাৰা দেই ঘৰতে থাকিব লাগিব আনৰ ঘৰত গৈ হাজিৰা কৰিবাগৈ সেই ৰ'দ বৰষুণ নোচোৱাকৈ তেনেদৰে কাম কৰি থাকিলে আৰুহে বেছি বেমাৰ হ'ব নালাগে তুমি ঘৰতে থাকিব লাগিব ডাঙৰ মা তই বুজা হোৱাৰ পৰা বহুত ঘৰখন ধৰিছ পলি তুমি আজি হঠাতে শ্বপিং কৰিবলৈ আহিম বুলি ক'লা যে মই আচৰিত তোমাৰ হাততো টকা নাই নাই কৈ আছিলা ক'ত পালা আজি টকা ঘৰৰ পৰা দিলে আকৌ নহ'লেনো ক'ত পামনো ঘৰৰ পৰা দিলেহেতো এনেদৰে শ্বপিং কৰিব পাৰোঁ নিজৰ মতে অকণমান খাব পাৰোঁ ফুৰিব পাৰোঁ নহ'লেনো কোনে দিবনো ঘৰৰ মানুহে এতিয়া মই বাহিৰত আছোঁ যেতিয়া দিবই লাগিব এইটো ব'লা আগলৈ যাওঁ ইয়াত কাপোৰবিলাক পচন্দ হোৱা নাই মোৰ হা সোনকালে লৈ লোৱা কি লাগে তোমাৰ আকৌ ৰুম দেৰিকৈ পালেগৈ দিগদাৰ হ'ব নহয় তোমাৰ আকৌ ফ্ৰেণ্ডে বেয়া পাব ইমান দেৰিকৈ তুমি ৰুম সোমালেগৈ হ'ব দিয়া মোৰ কথা ইমান চিন্তা কৰিব নালাগে আৰু শুনা সকলোবিলাক টকা ঘৰৰ পৰা দিছে বুলি খৰচ কৰি নেপেলাবা মই তোমাক দিম কি বস্তু লাগে কিনি ল'বা ঘৰৰ পৰা দিয়া টকাকেইটা থৈ দিয়াচোন তোমাক পঢ়িবলৈ দি আহিছে খৰচ কৰি নেপেলাবা হ'ব দিয়া মোৰ কথা ইমান চিন্তা কৰিব নালাগে মই ঘৰত টকা লাগে বুলি খুজিলেই দি আহিব তুমি মোৰ কথা ইমান চিন্তা কৰিব নালাগে মোক বাহিৰত পঢ়াবলৈ পঠাইছে যেতিয়া টকাটো দিবই লাগিব পলিক ইমান কওঁ ঘৰৰ পৰা টকা পইচা দি আহে তাইক থচপচকৈ খৰচ নকৰিবলৈ কিন্তু তাই নাই টকা পইচা পালে একেবাৰে খৰচ কৰি শেষ কৰি পেলায় তাৰপাছত আকৌ ঘৰলৈ ফোন কৰে যে দৰকাৰ হৈছে বুলি ঘৰখনৰ মানুহে কিমান দিব আৰু এই ছোৱালীজনী কেতিয়াকৈ বুজি পাব জানো মোৰ দৰে এটা বয়ফ্ৰেণ্ড পালে কাৰণেহে মোৰো ঘৰখন অকণমান টনকিয়াল কাৰণেহে তাইক মই দিব পাৰিছোঁ সৰু মাজনী বাহিৰত পঢ়িছেগৈ তাইও এতিয়া এক্সামটো দিছোঁ বুলি কৈছে এতিয়া মই আকৌ তাই ভাল খবৰটো শুনিবলৈ পাওঁনে নাপাওঁ আজিকালি বেমাৰটো ইমান পুটুককৈ হৈ থাকে মোৰ দেউতা কি চিন্তা কৰি আছা বুকুখন বেছিকৈ বিষাইছে নেকি নহ'লে মেডিকেললৈ লৈ যাওঁ তোমাক ডাঙৰ মা বুজিছ মই সৰু মা কিজানি ভাল খবৰবোৰ শুনিবলৈ নাপামেই কিজানি মই তাৰ আগতে এই পৃথিৱী এৰিমেই চাগে মোৰ কিবা ইমান মাজে মাজে মোৰ যে বেমাৰবোৰ হৈ থাকে বেমাৰটো লগ নেৰাই হ'ল কি জানো বুকু বিষটো ধৰে সেই একেবাৰে ধৰিলে মৰি যাওঁ লাগেও জানো তয়ো মোৰ লগত ইমান পইচা পাতি খৰচ কৰিছ তই আৰু কিমান মোৰ কাৰণে কষ্ট কৰিবি সৰু মাজনীকো তয়ে ইমান কষ্ট কৰি পঢ়াইছগৈ মই আৰু বাপেৰেতো এনেই নামতহে আছোঁ বেমাৰ পৰা দেখোন মই একো কাম এটা কৰিবই পৰা নাই এই খন্তেক ভাল হয় এদিন দুদিন তাৰ মাজতে কাম কৰোঁ তাৰ পাছতেচোন আকৌ বেমাৰ হৈ বিচনাতে পৰি থাকোঁ আই দেউতা তুমি এইবিলাক কিনো কথাবিলাক কৈ আছা অমংগলীয়া এইবিলাক কথা চিন্তা কৰি নাথাকিবা দেই শুনা নাই নেকি কালি ভণ্টিয়ে ফোন কৰি কৈছে তাই এক্সামটো ভাল হৈছে তাই এই বছৰতে তাই চাকৰি পোৱাটো একেবাৰে সম্ভাৱনা আছে তুমি এনেদৰে এইবিলাক কথা ভাবি থাকিলে হ'ব নেকি তুমি ভণ্টিৰ সকলো সুখবিলাক আমাৰ সুখবিলাক দেখি যাব লাগিব ভণ্টিৰ সফলতাবিলাক দেখি যাব লাগিব তুমি আৰু এতিয়া পৰা এনেকুৱা কথা কৈ থাকিলে মই কিন্তু মোৰ খং উঠিব এইবিলাক কথা তুমি বাদ দিয়া তই কষ্ট কৰিছ কাৰণে ঘৰখনত হাঁহ কুকুৰা গৰু ছাগলী সেইবিলাক তই পুহিয়ে চাচোন বাৰু কিমান আগবঢ়াই নিলি ভনীজনীকো তই এইবিলাক বেছিয়ে তাইক পঢ়াইছগৈ হাঁহ কুকুৰা ছাগলী গাহৰি সেইবিলাক বেছিয়ে তই সৰু মাছজনীক তই মানুহ কৰিলিগৈ এতিয়া মাথো তাই ৰিজাল্টটো লৈ বাকী মোৰো বিশ্বাস আছে বাৰু সৰু মাই কিবা এটা কৰিব পাৰিব বুলি কিন্তু মোৰ যে মাজে মাজে এই বেমাৰটোৱে যেনেকৈ দেখা দিয়ে মই কি জানি বাচি নাথাকিম যেনেই লাগে দেউতা এই চিন্তাবিলাক তুমি বাদ দিয়া ৰবা মই তোমালৈ কিবা এটা বনাই দিওঁ খাই ল'বা দেউতা তোমাৰ এতিয়া সৰু কন্যা সৰু হৈ থকা নাই আৰু ডাঙৰ হ'লগৈ বুজিব পৰা হ'লগৈ বুজিছা তাইও ঘৰখনক তাই চাব দিয়া ইমান চিন্তা কৰি নাথাকিবা জানো পাই ডাঙৰাই মোৰ দেখোন একেবাৰে মন কাণ গাবোৰ আজিকালি ভাল নলগাই হ'ল জানো কি হ'বগৈ হ'ব থোৱা এইবিলাক কথা চিন্তা বাদ দিয়া আৰু কিন্তু এইবিলাক কথা উলিয়াই নাথাকিবা দেই তই কৈছহে ডাঙৰ মা মোৰ কিন্তু সৰু মালৈ ভয় লাগে তাই এতিয়া চহৰত আছে কি জানিবা তাই হাৱা পানী লাগি সলনিয়ে হয়
এইবিলাক কথাও মোৰ মনলৈ নহা নহয় অ' ডাঙৰাই। পলি, তুমি এতিয়া চাকৰি পালা। তুমিতো চাকৰি পোৱাৰ পৰা ঘৰলৈ যোৱাই নাই। ময়ো যাম এবাৰ তোমাৰ ঘৰলৈ আৰু তোমাৰ বিয়া কথা তোমাৰ বা আৰু দেউতাক কৈ আহিম। লগ পাম দুইজনকে, ভাল লাগিব। ঋতু, মই মোৰ দেউতা আৰু বাৰ লগত এই ক্ষেত্ৰত একো কথা পাতিব নিবিচাৰোঁ। যি হ'ব সকলো মোৰ ডিচিশ্যন হ'ব। দেউতাই তুমি চহৰৰ কাৰণে তো নিদিওঁ বুলিয়ে ক'ব, আৰু বাও সেই গাঁৱলীয়াই, তাইও কথা তেনেকুৱাই হ'ব। সেয়েহে কৈছোঁ, যি সিদ্ধান্ত ল'ম মাথো আমি দুজনে ল'ম। তুমি এইবিলাক কথা ইমান চিন্তা কৰিব নালাগে দিয়া। কথাটো ভাল নহ'ব নেকি? তেনে যোৱা আকৌ। মোৰ ঘৰৰ মানুহে বাধা দিব, তাৰপিছত মোক তোমালৈ বিয়া নিদিওঁ বুলি ক'ব। তেতিয়া তুমি বেলেগ এজনী আনি ল'বা। হ'ব দিয়া তেনে, সেইটোৱে যদি বিচাৰিছা তেনে মোৰ ঘৰলৈ ওলাবা। তথাপিও এবাৰ ভাবি চোৱা। মুঠতে মোৰ বা আৰু মোৰ দেউতাৰ কথা ইমান তুমি জানিব নালাগে। তুমি সেই দুজনৰ মানুহৰ কথা শুনিলে তুমি মোক নাপাবা, কৈ দিছোঁ হ'লে। আৰু যি কৰিবা সোনকালে কৰিবা। মই এতিয়া যিহেতু চাকৰিটো পালোঁ, মই ঘৰলৈতো একেমাহে পইচা দিয়ে আছোঁ। আৰুনো কি লাগে? তেওঁলোকক টকা পইচা দিব লাগে, মই দি আছোঁ। ময়ো ইয়াতে ছেটেল হ'ব বিচাৰিছোঁ। তুমি যিহেতু চহৰতে বিজনেছ কৰিছা, তোমাৰো মা দেউতাকতো মই লগ পাইছোঁৱেই। তেওঁলোকেতো কোনো বাধা নিদিয়ে। তেওঁলোকেতো মোৰ লগত ফ্ৰেণ্ডলি, সকলোবিলাক কথাই শ্বেয়াৰ কৰে। তুমি সেইকাৰণে মোৰ ঘৰৰ মানুহৰ কথা ইমান চিন্তা নকৰিবা। যি ভাবিবা, যি কৰিবা, আমি দুটাই আগবাঢ়িব লাগিব। হ'ব, আৰু তুমি যদি কিবা ভাল দেখিছা তোমাৰ মতেই হ'ব। আৰু মই ভাবিছোঁ এই অহা মাহৰ পৰা ঘৰলৈ আৰু পইচা নিদিওঁ। বাই চলিব পাৰিব তাত। বা যিহেতু তাত হাঁহ কুকুৰা সকলোবিলাক চলাই, ঘৰখনটো চলাই আছে আগৰ পৰাই, সেনেদৰে চলিব। মই আৰু টকা পইচা নিদিওঁ। মইতো নিজৰ কথা ভাবিব লাগিব। মই ভাবিছোঁ গাড়ী এখন কিনিব লাগিব। 25 লাখ টকা মানৰ ভিতৰতে গাড়ী এখন কিনিব লাগিব, মোৰ নিজৰ ভগীয়াকৈ। কিয় নিদিবা? দিবা আকৌ ঘৰলৈ। দেউতা আৰু বাইদেউ আছে যিহেতু, তেওঁলোকক চলিবলৈ কিবা এটা দি থাকিবা। হ'ব দিয়া, মোৰ ঘৰৰ কথা ইমান চিন্তা কৰিব নালাগে। মই কৈছোঁ নহয়, মোৰ বা আছে বুলি, তাই সকলোবিলাক চিন্তা কৰিব। তাহাঁতৰ মতে তাহাঁতি চলি থাকক, আৰু মই মোৰ মতে চলিম। হ'ব, তুমি আৰু ইমান কৈ থাকিব নালাগে। মোৰ এতিয়া কামৰ প্ৰেছাৰ হৈ আছে। কিমান কি কৰিব লাগে, কিমান কি প্ৰজেক্ট আহিছে মই জানো। হ'ব দিয়া, আৰু মোক আৰু কৈ নাথাকিবা ঘৰৰ বিষয়ে। মই মোৰ মতে চলিম এতিয়া। মোলাছ, বহু দিনেই হ'ল আহিমকৈ আহিবই পৰা নাই। আজি তাকে সময়টো উলিয়াই আহিলোঁ। আৰু তোৰো গাটো ভাল নাই বোলে, সেইদিনা মিনতীয়ে কৈছিল। তাকে খবৰটো ল'বলৈও আহিলোঁ। তহঁতো আকৌ সৰু ভনী খবৰটোও পাওঁ নহয়, তাই বোলে চাকৰি হ'ল। কথাটো শুনিও ভাল পাইছোঁ। খুইদেউ, এতিয়া সৰুজনীও বাৰু চাকৰিটো পালে, মই বাৰু সুখীয়েই। 6-7 মাহ হ'ল, তথাপিও তাই চাকৰিটো পালে বাৰু। চাকৰি পোৱাৰ পৰা এবাৰো ঘৰলৈ অহা নাই নহয়, সেই চহৰতেই আছে। কালি বায়েকে ফোন কৰিছিলে, তাকে কামৰ পৰা বিজি, আহিব নোৱাৰে হেনো। মোৰো গাটো বৰ ভাল নাথাকে নহয় আজিকালি। বুকুখন বিষ হৈয়ে থাকে বুজিছ খুইদেউ। কোনোবা এদিন ঘপকে যাওঁগে নেকি? এনেকুৱা কথা কৈ নাথাকিবি হা। এতিয়া সৰু ছোৱালীয়ে চাকৰি পাইছে হা, সুখৰ দিন পৰিছেহে। তই এনেদৰে আৰু এই পৃথিৱী এৰি গ'লে কি হ'ব হা? এই সংসাৰ এৰি গ'লে নহ'ব নহয়। তই তেনেকুৱা কথা নকবি দেই। তই তেনেকুৱা চিন্তা কৰি নাথাকিবি। এতিয়া সৰু ভনীয়ে চাকৰিটো পাইছেহে, ঘৰলৈ আহোঁ বুলি ক'লে আহিব নোৱাৰে নহয়। তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি দেই। আহিব, কিয়নো নাহিব। তহঁত বাপেক আৰু ডাঙৰ জীয়েকে ইমান কষ্ট কৰি তই ছোৱালীজনীক পঢ়াইছ, আৰু হা তাইক তোক পাহৰিব নেকি? তই এইবিলাক চিন্তা মিছাতে কৰি নাথাকিবি। তোৰ বেমাৰ ভাল হ'ব দে। তাইও এতিয়া চাকৰিটো পাইছে, 2 এটকা ঘটিছে। এতিয়া তই আৰু এইবিলাক চিন্তা বাদ দে, আৰু তোৰ বেমাৰ ভাল হ'ব দে। নহয় অ' খুইদেউ, চিন্তাটো লাগিবই। যিমান যিয়ে নহওক, নিজৰ ছোৱালী যে। হ'ব দে, ডাঙৰ ভনীক কৈ দিবি মই আহিছিলোঁ বুলি। খুইদেউ যায় নেকি? অলপ সময় বহি যাওক আকৌ। ডাঙৰ মা আহিব এতিয়া দোকানৰ পৰা। তাই বেছি সময় নকৰে মই জানো। তাই ক'ৰবালৈ গ'লে, মই যদি ঘৰত এনেদৰে বেমাৰী যদি গাই থাকোঁ, তাই সোনকালে আহে। কৈ থাকোঁতে ঘৰতো আকৌ বোৱাৰীজনীয়ে ল'ৰাটোৱে আমনি কৰিব নহয়, ধৰি দিবগৈ লাগে। তই মিছাতে চিন্তা কৰি নাথাকিবি। তোৰ একেবাৰে সৰু জীয়ে নাহিব বুলি, চাকৰিটো পাইছেহে, কেইমাহনো হৈছে, ঘৰলৈ আহিব দে। এইবিলাক কথা মিছাতে চিন্তা কৰি নাথাকিবি দেই। এনেই মিছাতে বেমাৰ আৰু নবহাবি। মই আহিছোঁ দে। হ'ব তেনে খুইদেউ, গৈ থাকক। খুইদেউ, আপুনি ক'লেনো কি হ'ব? ছোৱালীৰ কথা মইহে জানো। তাই যে এতিয়া বহুত সলনি হৈছে।
কি জানিবা সৰুমাই এইখন ঘৰলৈ নাহিবই নেকি আকৌ কিয়নো নাহিব আহিব চাকৰি পাইছেহে 7-8 মাহ হৈছেহে তাই আৰু এতিয়াই আৰু এনেকুৱা হ'বনে তাই এতিয়া কামৰ প্ৰেছাৰ হৈছে তাকো তাই এতিয়া ইঞ্জিনিয়াৰ হৈছে বহুত কাম পাইছে নহয় এতিয়া মইনো এইবিলাক কথা কিয় ভাবি আছো আহিব দে চাকৰি পোৱাৰ পৰা নাই অহা বুলি আৰু মই বাৰু মনটোত অকণমান দুখ লাগি আছে মোৰ আহিব আহিব মিছাতে এইবিলাক কথা ভাবি আছো চাগে মোৰ সৰুমাই কেতিয়াও মোক আৰু ডাঙৰ মাক পাহৰি যাব নোৱাৰে আমাৰ কষ্টবিলাক তাই সদায় মনত ৰাখিব বোৱাৰী অফিচ ওলালাই নেকি মা মই ৰেডি হলোৱে আৰু মা শুনকচোন ৰিতুক কৈ দিব মোক অফিচৰ পৰা লৈ আহিবলৈ ঠিক আছে বাৰু মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ পলি তুমিতো তোমাৰ ঘৰৰ কথা মুঠেই নুলিয়াই ময়ে উলিয়াইছোঁ তোমাৰ ঘৰত দেউতা আৰু বাইদেউ আছে বুলি কোৱা শুনিছোঁ এপাক নহ'লে আমি গৈ আহোঁগৈ সপৰিয়ালে তুমি বাৰু ঘৰৰ কথা কিয় নোকোৱা তোমাৰ বাৰু দেউতা আৰু বা ওচৰলৈ যাবলৈ মন নাযায়নে বাৰু তুমি বাৰু এনেদৰে মোৰ ল'ৰালৈ বিয়া হৈ আহিলা তাত বাৰু একো কথা নাই তথাপিও তোমাৰ ঘৰখনলৈ যাবলৈ মন যায় নহয় মা মোৰ ঘৰৰ কথা নক'ব মোৰ ঘৰত কোনো নাই মই নাভাবোঁ মোৰ ঘৰত যে কোনোবা আছে বুলি এতিয়া মাথো মই মোক আৰু ঘৰৰ কথা নেক্সট টাইম নক'ব হা মই যাব নিবিচাৰোঁ মই মোৰ গাঁও ঘৰলৈ মই আৰু মোৰ দেউতা আৰু বাইদেউৰ লগত টাৰ্মছ ৰাখিব নিবিচাৰোঁ তেওঁলোকে গাঁৱত আছে থাকক মই মোৰ ভাগে আছোঁ মই এতিয়া আৰু তেওঁলোকৰ কোনো সম্পৰ্ক নাই এবছৰে হ'ব হ'ল বিয়াৰ পাছৰ পৰা মই ঘৰৰ খা খবৰ নলওঁ আপুনি ইমানকৈ মোৰ কথা চিন্তা কৰিব নালাগে হা মই এতিয়া বেলেগ কথা ভাবিব নোৱাৰোঁ মই মোৰ এতিয়া কামত ফ'কাছ দিছোঁ এতিয়া মই মোৰ কামত আগবাঢ়ি যাব বিচাৰিছোঁ মই আৰু এইবোৰ অদৰকাৰী কথা মই ভাবিব নিবিচাৰোঁ ঘৰৰ মানুহৰ পৰা আঁতৰি আহেনে তুমিও যে কি ছোৱালী মা মই মোৰ দেউতা আৰু বাই মোক যিমান পঢ়াইছিলে তাতোতকৈ মই বেছিকৈ টকা পইচা দি মই তেওঁলোকৰ ধাৰ মাৰি দিলোঁ বছ আৰু মই আৰু এতিয়াৰ পৰা তেওঁলোকৰ কোনো সম্পৰ্ক নাৰাখোঁ মই নিজে সিদ্ধান্ত লৈ লৈছোঁ আৰু তেওঁলোকক আৰু মই টকা পইচা দি সহায় কৰিবলৈ নাই থাকক গাঁৱৰ ভিতৰত সোমাই আছে সোমাই থাকক মোৰ আৰু কি হ'ব দিয়ক মই আহিছোঁ কামলৈ মই এতিয়া এলা পেচা কথা চিন্তা কৰি থাকিব নোৱাৰোঁ মোৰ এতিয়া ডাঙৰ ডাঙৰ প্ৰজেক্ট আহি আছে মই এতিয়া ইঞ্জিনিয়াৰ হয় বহুত ডাঙৰ ডাঙৰ কাম আহি আছে আপোনাৰ এইবিলাক কথা মই শুনি থাকিবলৈ মই নোৱাৰোঁ ছোৱালীও নিজৰ ঘৰখনৰ মানুহৰ প্ৰতি মৰম নাই বৰ আচৰিত ছোৱালী এইজনীকহে মই দেখিছোঁ দেই আৰু এইজনীহে মোৰ ঘৰৰ বোৱাৰী হ'বলৈ পালে মোৰ ল'ৰাই কিনো ছোৱালী পালেগৈ আৰু আজিকালি বোৱাৰী কথা এটা ক'বও নোৱাৰোঁ নহয় এতিয়া দেখোন তাই মোতকৈ তাইহে বেছিকৈ কৈ গ'ল ডাঙৰ মাজনী সৰু মা আৰু নাহে বহুত আশা কৰিলোঁ মই যি আশা কৰিছিলোঁ সেয়া মাথো 100%5%হে পালোঁ মই তাইৰ মাথো চাকৰিটোহে মই দেখিলোঁ তাই আৰু এইখন ঘৰৰ ঘূৰি নাচালে ডাঙৰাই মই আৰু বেছিদিন নাথাকোঁ তাইক যেনে তেনে মোৰ ওচৰলৈ জীয়াই থাকোঁতে আনচোন ডাঙৰ মা আনচোন সৰু মাক চাওঁ লাগিছে এবছৰে হ'ল নহয় তাইক নেদেখা দেউতা তোমাৰ সৰু মাজনী আহিব দিয়া তুমি কিয় মিছাতে অধৈৰ্য হৈছা আৰু তোমাৰ বেমাৰটো মই ঠিক কৰিম নহয় দেউতা তুমি এনে নকৰিবা তুমি যদি এনেদৰে দুৰ্বল হৈ পৰা মই কি হ'ম তোমাৰ সৰু মাজনী আহিব নহয় ঘৰলৈ তাই চাকৰি পাইছে যে এতিয়া সেয়ে তাই বহুত ব্যস্ত আছে তাই বহুত কাম হয় যে সেয়েহে আমাৰ খবৰ ল'ব পৰা নাই আকৌ তই তেনেকে নকবি ডাঙৰাই তই তেনেকে নকবি তাইক মোৰ চাবলৈ বৰ মন গৈছে তাই বাৰু চাকৰি পোৱা ইমান দিন হ'ল তাই এদিনো ঘৰলৈ আহিব নোৱাৰেনে তাই কেইমাহমানৰ বাৰু দৰমহাটো পঠালে কিন্তু এতিয়া যে তাকো নাই তাই খবৰ খাতিও নলয় তাই বাৰু কি হ'ল বাৰু তাই কেনেবাকে বিয়া বাৰু হ'ল নেকি আকৌ সেয়েহে তাই আমাক পাহৰি গৈছে নি আকৌ কি হ'ল ডাঙৰাই তই মুঠতে সৰুৱাইক মোৰ ওচৰলৈ সানি দে ডাঙৰাই সৰুৱাইক বৰ চাবলৈ মন গৈছে মই কিজানি বেছিদিন নাথাকিম আৰু দেউতা আমি ইমান কষ্ট কৰি ভণ্টিক ডাঙৰ কৰিলোঁ তাই জানো আমাক পাহৰিব তাই নিশ্চয় কিবা এটা বিপদত পৰি আছে আৰু আমাক ক'বলৈ তাই
তাই আমাক ক'বলৈও দুখ পাইছে, সেয়েহে তাই ইমান দিন খবৰ খাতি লোৱা নাই। আহিব দিয়া, তুমি বাৰু কিয় মিছাতে দুখ কৰিছা দেউতা? মই আছো নহয়। মই তহঁত দুজনীক লৈ বহুত সপোন দেখিছিলোঁ। তোক লৈও সপোন দেখিছিলোঁ, সৰুমাক লৈ আৰু বহুত দেখিছিলোঁ। সেইমতে সৰুমাক পঢ়ালোঁ কষ্ট কৰি। তয়ো কিন্তু সৰুমাক লৈ বহুত কষ্ট কৰিলি ডাঙৰাই। মই সেয়া তোক কেতিয়াও দুখ দিব নিবিচাৰোঁ। কিন্তু সৰু আইজনী বা কি হ'ল? তাইতো ঘৰলৈ আহিব পাৰে। কি হ'ল বাৰু অ'? তই যাচোন, যা, কাৰোবাক কগৈ, যেনে তেনে সৰুৱাই ঘৰলৈ আহিবলৈ কগৈ। যাচোন যা সৰুৱাই, তই যা। মই কিজানি আজি দিনটোতে মই মৰিমেই হ'বলা অ'। দেউতা, তুমি কি কথা কৈছা? তোমাৰ মৰমৰ সৰুৱাই আহিব নহয়, আহিব এখন ঘৰলৈ, কিয় নাহিব? তই যাচোন, যা ডাঙৰাই, সৰুৱাইক আহিবলৈ ক। আজি দিনটোতে যেনে তেনে আহিবলৈ কচোন। সিমান দিন ৰখিলোঁ তাইলৈ, কিন্তু তাই এদিনো আহিবলৈ সময় নাপালে চাকৰি পোৱাৰ পৰা। এবছৰে হৈ গ'ল। যা, তই আজি তই কাৰোবাৰ মোবাইলৰ পৰা ফোন কৰোগে যা। তোৰ ফোনটোতো ৰিচাৰ্জ নাইকিয়া বহুত দিন হ'ল। টকা পইচাও মোৰ লগতে, তই কিমান খৰচ কৰিবি অ'? মোৰ বুকুখন বৰকৈ বিষাইছে। যাচোন ডাঙৰাই, তই পাৰ যদি সৰুৱাই খবৰ এটা দেগৈ। মই চাবলৈ মোৰ মন গৈছে বুলি কচোন। যাচোন যা। দেউতা, ৰবা, মই ফটোখনৰ ঘৰলৈ গৈছো। যেনে তেনে তাইৰ নাম্বাৰটো বিচাৰ কুচাৰ কৰিবলৈ কওঁ, কিজানি তাইৰ নাম্বাৰে সলালে। মই গৈছো দেউতা, তুমি ৰবা। মই তোমাৰ সৰুৱাইলৈ ফোন কৰোগৈ। আহিব নহয়, তোমাৰ মৰমৰ যি আহিব দিয়া। তুমি মাথো শক্তিশালী হৈ থাকা দেউতা। সৰুৱাই অ', তই মোক দেউতা, মই আহিছো ৰবা। তুমি ধৈৰ্য ধৰাচোন। সৰুৱাই অ', তোৰ জানো মোক চাবলৈ মন যোৱা নাইনে বাৰু? সিমান দিন হ'ল, তই বাৰু চাকৰিটো পালি, তই বাৰু তোৰ টকাও মোক ভোগ কৰিবলৈ দিলি, কিন্তু সেই বুলি তই বাৰু আমাক পাহৰি যাব লাগেনে বাৰু? তই ইমান দিন হ'ল, এবছৰে হৈ গ'ল, তোৰ মুখ চাবলৈ মন যোৱা নাইনে? মই কিজানি নাথাকিমেই অ'। তই আছো না? মোৰ ওচৰলৈ আছো না সৰুৱাই? তই আছো না? তই কিন্তু ডাঙৰ আই, তই চাব লাগিব দেই, তই চাব লাগিব। চাচোন, তোক লৈ বাই এজনীয়ে কিমান কষ্ট কৰিলে, তই পাহৰি গৈছ নেকি আকৌ? দেউতা, তুমিও মোক অকলশৰীয়া কৰি গলা। তুমি বাৰু মোক কিয় এৰি গলা? মোক লগত নিনিলা কিয়? মোক কিয় কষ্ট পাই জীয়াই থাকিবলৈ মোক এৰি গলা? তুমি মোক কিয় লগত লৈ নগলা? এতিয়া মই একেবাৰে অকলশৰীয়া। তোমাৰ মৰমৰ সৰু কন্যাটো নাহিলেই তোমাৰ মুখ চাবলৈ। মোৰ জানো ওচৰলৈ তাই আহিব? মোক পাহৰি গ'ল। তুমি বহুত সপোন দেখিছিলা আমাৰ দুজনীক লৈ, কিন্তু সেই সপোন তোমাৰ পূৰণ নহ'ল দেউতা। জুলি, আহ, ঘৰলৈ আহ। সেনেদৰে ইয়াত কান্দি থাকিব নালাগে। আহ, দুখ কৰি নাথাকিবি অ' আই। কপালত যি আছে তাকেই হ'ব। আহ, তোৰ কিন্তু মৰমৰ ভনীয়েৰে সেইজনী পলীক এইখন ঘৰলৈ আহকচোন। তাইক কিন্তু ইয়াত এখোজো ভৰি থ'ব নোৱাৰে। তাইক খেদি নপঠিয়াও যদি চাই ল'বি। তাই মানুহ তোৰ মুখখন চাবলৈ নাহিল। বৰ আশা কৰি মৃত্যু হৈ গ'ল, বৰ আশা থাকিল। তই দুখ কৰি নাথাকিবি, আমি আছো নহয় তোৰ লগত। তই অকলশৰীয়া নহয় দে। আহ, কান্দি নাথাকিবি। আহ আই, আহ, পানী এটুপি খাবি। আহ, একোৱে খোৱা নাই তই এইকেইদিন। আহ, খাবি। আহচোন তই, আহ। খুৰা দেউতাই বাৰু কিয় মোক এৰি গ'ল? মই যে একেবাৰে অকলশৰীয়া হৈ গ'লো। মোৰ কোনো নাই। দেউতা বৰ আশা থাকিল তেওঁ মৰমৰ সৰু কন্যাক চাবলৈ।
আহ আই আহ বল ঘৰলৈ বল ইয়াত কান্দি থাকিলেনো কি পাবি অ' দেউতা জ্বলি চাই হৈ গ'ল তেওঁ আৰু এতিয়া ওপৰৰ পৰা চাই থাকিব তোক তই দুখ কৰি নাথাকিবি তোক দেউতাৰাই বহুত ভাল পায় তই দেউতাৰাক তই বহুত মৰমেৰে ৰাখিলি তই দেউতাক বহুত চিকিৎসা কৰিলি দেউতাই তোক কেতিয়াও বেয়া নাপায় অ' আহ তই কান্দি থাকিলে দুখ পাব দেউতাই তই আহ ভিতৰলৈ বল মই একেবাৰে অকলশৰীয়া হৈ গলো শুনিছা তোমাক মই কথা এটা ক'ম বুলি পাহৰি থাকিলোঁ নহয় এতিয়াহে মনত পৰিছে কালি তোমাৰ গাঁৱৰ পৰা মানুহজনে ফোন কৰিছিল তোমাক একেবাৰে ঘৰলৈ ইম্পৰ্টেণ্ট তোমাক মানে ঘৰলৈ মাতিছে দেউতাই তোমাক বিচাৰিছে বুলি কৈছে তাৰপিছত বেছি কথা পাতিবলৈ নহ'লে মুঠতে কৈছে দেউতাই তোমাক মাতিছে বুলি আৰু মানুহজনে বেছি কথা মানে নেটৱৰ্কে নোপোৱা হৈ গ'ল নহয় আৰু ময়ো কামত বিজি আছিলোঁ সেয়েহে আকৌ কল বেক নকৰিলোঁ আৰু মুঠতে তোমাক কিন্তু ঘৰলৈ যাবলৈ কৈছে কালি মোলৈ কিন্তু নাম্বাৰ এটাৰ পৰা 4 বা 5 বাৰ মানে ফোন আহি আছিল মই ভাবিলোঁ কিবা কামততো মোৰ প্ৰজেক্টৰ কাৰণে ফোন আহিয়ে থাকে সেয়েহে মই ৰিচিভ নকৰিলোঁ আৰু মই কাম এটাত বিজিও আছিলোঁ তেনে সেই গাঁৱৰ পৰাই কোনোবাই ফোন কৰিব পাৰে কিন্তু কথা এটা আকৌ দেউতাই যদি মোক বিচাৰিছে তেনে বাটো এতিয়া ঘৰতে ক'তনো তাই বিয়া হ'ব মই এতিয়া বিয়া হ'লোঁ সেয়েহে মাটি সম্পত্তি আমাৰ বেছি খেতি মাটি ভাবিছে চাগে দেউতাই আমাৰ দুইজনীকে সমান ভাগ কৰি দিম বুলি মই মুঠতে সেইবিলাক কথা নাজানো তোমাক ঘৰলৈ মাতিছে আৰু ময়ো ভাবিছোঁ তুমি বিয়া হ'লা এনেদৰে ঘৰখনক এৰি দিব নালাগিছিল তুমি চাকৰিটো পালা কিন্তু তুমি ঘৰখনক বৰ বেয়াকৈ তুমি এনে কৰিছা তুমি ঘৰলৈ যোৱা বুইছা ময়ো যাম নহ'লে কাইলৈ কি কাৰণত বা মাতিছিলে তোমাক কাইলৈ ওলাবা দিয়া কাইলৈ তোমাৰ অফিচ বন্ধ নহয় হয় দিয়া কাইলৈ মই যাবই লাগিব কাৰণ মোৰ ভৱিষ্যতৰ কথা আছে বাটো বিয়া নহয় তাই এতিয়া ক'তনো বিয়া হ'বনো দেউতাই তাকে ভাবিছে চাগে সেয়েহে মোক মাতিছে নেকি আৰু ইমান দিনা খা খবৰ লোৱাও নাছিলোঁ হ'ব দিয়া কাইলৈকে ওলাম মাটি বাৰী সকলোবিলাক কথা পাতি আহিব লাগিব তাইয়ে ভাগ পাব ময়ে ভাগ পাম তাইয়ে ভাগটো যি কৰে কৰি থাকিব কিন্তু মই এতিয়া বিয়া হ'লোঁ যেতিয়া মোৰ কি ল'ৰা ছোৱালী নহ'ব তাহাঁতৰ কাৰণে লাগিব ওলাম কাইলৈ ওলাবা জানো আৰু দেই তোমাৰ মনটো মই বুজিব নোৱাৰোঁ আহা হ'ব দিয়া মোৰ মনটো নুবুজিলেও হ'ব মুঠতে কাইলৈ গাঁৱলৈ যাব লাগিব দেউতাৰ লগত এইবিলাক কথা পাতিব লাগিব মুঠতে ঘৰলৈ গৈ এইখিনি কথা ভালদৰে পাতিবই লাগিব মাটি বাৰীৰ কথা কাইলৈকে যাম কাইলৈ দিনটোৱে অফ পাইছোঁ আহা শ্বপিং মল বন্ধই কৰিবই এতিয়া 9 বাজি গ'ল ইমান সোনকালে বন্ধ নহয় দিয়া The next day. সৰু ভনী তই এতিয়া আহিবলৈ সময় পাইছ ইমান দিনে বাপেৰে তোক বিচাৰি ফুৰিল তোক কাষৰত বিচাৰিল তই কিন্তু নাহিলি চাকৰি পালি চহৰত বিয়াও হলি তই এতিয়া দেউতাৰা তিলনি দিনা আহিবলৈ সময় পালি তই ওলাই যা এখন ঘৰৰ পৰা তোৰ নিচিনা কলংকিতা এজনী মোক চাই থাকিবই নাপায় আমি অথনিৰ পৰা তোৰ লগত আমি কিয় জানো কথা পাতি থাকিলো ওলাই যা তই আজি তিলনিৰ দিনাহে আহিবলৈ সময় পালি তোক কিমান দিনৰ পৰা বাপেৰে বিচাৰি থাকিলে তই খা খবৰ এটা নোলোৱা হলি আজিনো কেলৈ আহিলি তই এইখন ঘৰৰ পৰা ওলাই যা তোৰ আৰু ইয়াৰ স্থান নাই তই এতিয়া বাহিৰৰ মুখ চাবলৈ কিয় আহিলি সেই ছোৱালীজনীয়ে কিমান কষ্টৰে তোক এইটো পৰ্যায় পোৱালৈকৈ তই এতিয়া চাকৰি বাকৰি পাই বিয়া হলি চহৰতে থাকিবলৈ ললি তই কিন্তু সেই বাই আৰু তোৰ নিজৰ বায়েৰ এজনী আৰু তোৰ দেউতাটো তই খবৰ নৰলি এতিয়া দেউতা মৰি গ'ল এতিয়া তই কি বিচাৰি আহিছ আপোনালোকে মোক বহুত কিবা কিবি অথনিৰ পৰা কৈ আছে মই সহ্য কৰি আছো কিয় মোৰ ঘৰত কি মোৰ স্থান নাই নেকি আপোনালোকে যে হেনেদৰে ক'বলৈ আহিছে মোৰ দেউতা ঢুকালে বুলি মই এতিয়া জানিছোঁ মই কাৰণ কামত বিজি থাকোঁ মোৰ এইবিলাক খবৰ লৈ থাকিবলৈ মোৰ সময় নাই ভণ্টি তই বহুত সলনি হলি তই বাৰু কিয় নাহিলি দেউতাই তোক বৰ বিচাৰিছিল নহয় তই এবছৰ দিনে তই আমাক হেনেদৰে পাহৰি যাব পাৰিলি নে তই বহুত সলনি হলি মইচোন একেবাৰে অকলশৰীয়া হৈ গ'লো তই বহুত সলনি হলি তই এতিয়া বাহিৰৰ মুখ চাবলৈ আহিছ তই ওলাই যা
তই ওলাবিনে নহ'লে তোক আমি দিমেই আৰু বহুত খং উঠি আছে সেনেকুৱা কলংকিতা ছোৱালী নালাগে গাঁওখনৰ তই সুনাম কৰিছিলি কিন্তু এতিয়া কলংকিতা কৰিছ তোক আমি এখন গাঁৱত স্থান নিদিওঁ তই এখন গাঁৱলৈ আৰু নেক্সট বাৰ নাহিবি কৈ দিছোঁ নহয় তই এখন ঘৰৰ পৰা ওলাই যা ব'লা পলি ব'লা মই এইবিলাক আৰু শুনি থাকিব নিবিচাৰোঁ সকলো তোমাৰ ভুল তুমি ভুল কৰিছা মই আৰু ইয়াত থাকিব নোৱাৰোঁ মই যাওঁ তোক আমি এতিয়া থৈ পেলাইছোঁ হা তোৰ নিচিনা এজনী ছোৱালী এই পৃথিৱীত যাতে জন্ম নহওক তোক আমি ঘিণ কৰোঁ ওলাই যা মোকচোন আজি সকলো আপোন মানুহে এনে কৰিছে মই সঁচাকৈ বহুত অহংকাৰী হৈ গ'লো নেকি বহুত বেয়া হৈ গ'লো নেকি ভণ্টি তই বহুত দূৰ পালিগৈ তোক আৰু এতিয়া কোনেও ক্ষমা কৰি দিব নোৱাৰে দেউতাও গুচি গ'লগৈ মই একেবাৰে অকলশৰীয়া হৈ গ'লো তই আৰু কষ্ট দিবলৈ এইখন ঘৰলৈ নাহিবি নাহিবি যা ইয়াৰ পৰা যাবিনে ঘৰিয়ালৰ চকু পানী ইয়াত টুকিবলৈ নাহিবি তোৰ নিচিনা এজনী কলংকিতা ছোৱালী আমি ঘিণ কৰোঁ থৈ পেলাইছোঁ তই আৰু নাহিবি এখন ঘৰলৈ তোৰ ইয়াত স্থান নাই গাঁৱৰ ৰাইজে তোক আৰু গাঁৱৰ ৰাইজে ইয়াত দেখিলে তোক কি কৰিম চাই ল'বি ওলাই যা আহিছোঁ মই আৰু এইখন গাঁৱলৈ মই কেতিয়াও নাহোঁ আইতা বৰ কষ্ট পাইছোঁ দুখ নকৰিবি ডাঙৰ ভনী আমি আছো নহয় তোৰ লগত তোৰ এইজনী কলংকিতা ভনীয়েৰে এই গাঁৱত আৰু কেতিয়াও খোজ দিব নোৱাৰে আমি আছো সেনেকুৱা এজনী ছোৱালীক কোনেও যাতে গাঁওখনতে হওক বা য'তেই নহওক স্থান দিব নালাগে নিজৰ পিতৃ চাবলৈ নাহিলে নিজৰ পিতৃ মৃত্যুৰ দিনাও নাহিলে নিজৰ পিতৃয়ে ইমান বিচৰা স্বত্তেও নাহিলে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰা নিজৰ বাপেকৰ ওচৰলৈ নাহিল এতিয়া আহিছে নকৰিবি ডাঙৰ ভনী দুখ নকৰিবি আমি আছো নহয় মুঠতে এই কলংকিতাজনী তই মোক চাই থাকিব নালাগে তই তাইৰ লগত আৰু কোনোদিন তই তাইৰ লগত সম্পৰ্ক নাৰাখিবি তোকেই যদি নাৰাখে তই আগবাঢ়ি আৰু তই মান সন্মান নষ্ট কৰিবলৈ তই তাইৰ ওচৰলৈ নাযাবি দেখা নাই তাই তোক এতিয়া একো এটা সান্তনা দি থৈ নগ'ল তোক তাই কিবা এটা তোক কৈ গ'লনে বাৰু তাই স্বাৰ্থপৰ হয় সেনেকুৱা স্বাৰ্থপৰ মানুহৰ লগত তই নিজকে তোৰ সন্মানখিনি হেৰুৱাই নেপেলাবি স্বাৰ্থপৰ মানুহৰ লগত তই নাথাকিবি স্বাৰ্থপৰ মানুহৰ পৰা মানুহে আঁতৰি থাকিব লাগে তোৰ নিজৰ সন্মান আছে তই তাইৰ ওচৰলৈ কেতিয়াও কোনোদিনে তই নিজৰ ভনী হিচাপে আগবাঢ়ি নাযাবি তাই আহিলে আহিব মই কৈ দিছোঁ ইমান কষ্ট দিছে এই ঘৰখনক তাই মোৰ ভনী দুখ নকৰিবি তোৰ আৰু এই কলংকিতা ভনীয়েৰে এইখন গাঁৱলৈ আহিবলৈ সুবিধা নাপায় এতিয়া মাথো আপোন বুলিবলৈ খুৰাদেউ আপোনালোকে আৰু মোক সেনেকুৱা ভনী নালাগে মোক এজনী ভাল ভণ্টি বিচাৰিছিলোঁ মোক বুজি পোৱা দেউতাক আৰু মোক মৰম দিয়া কিন্তু নাপালোঁ বহুত আশা কৰিছিলোঁ আমি আছোঁ তোৰ লগত আমি আছোঁ